আমি আহি পালো পাঞ্জাব ফৰিদকোট। এতিয়া বাজিছে ৰাতিপুৱাৰ 4টা। আমি 4টাত পালোহি। এতিয়া আমাক ৰুমালে লৈ যাব, এতিয়া গাড়ী আহিব তাৰ পৰা। আপোনালোকে দেখাই আছো, ষ্টে টিউন। তাৰপিছত আমি ৰুম পালোঁ। ৰুম পাই পেলাই আমি ফ্ৰেছ হৈ পেলাই পূৰা শুই দিলোঁ, মানে ইমানে ভাগৰ লাগিছিলে। তাৰপিছত আমি গধূলি 5টা মানত আমি অকণমান ওলাই গ'লোঁ ৰাস্তাৰ ফালে কিবা খাবলৈ। আজি হ'ল পাঞ্জাৱলৈ অহা আমাৰ প্ৰথমটো দিন, আৰু আমি অকণমান ৰাস্তালৈ ওলাই আহিছোঁ অলপ ৰোড ষ্ট্ৰীট ফুড খাবলৈ। আমি এতিয়া খাম ম'ম'জ, আৰু ইয়াতে ভেজ বেছিকৈ পায়। তো ভেজ ম'ম'জ আপোনাৰ 40 টকাত 12 পিচ গাইছ। আমি এতিয়া ফ্ৰাই ম'ম'জ খাম। ম'ম'জ চাওঁ, পাঞ্জাৱত আহি আমাৰ ম'ম'জ ট্ৰাই কৰোঁ অকণমান। আমাৰ ফেঞ্চি বজাৰ টাইপৰ হয় এইখিনি এৰিয়া, ঘণ্টা ঘৰ বুলি কয় ফৰিদকোটৰ। আমাৰ ম'ম'জ আহি গ'ল, ফ্ৰাই ম'ম'জ, চাটনি, ভাল লাগিছে, মজা। আৰু এতিয়া আমি $40 12 পিচ, মজা লাগিছে। আকৌ এনেকৈ পাঞ্জাৱৰ ষ্ট্ৰীটত খাই বঢ়িয়া লাগিছে, মানে মজা। আজি মানে আমি ষ্ট্ৰীট ফুড খাম বুলিয়ে ওলাইছোঁ। জলদি কৰ ৰে, বাছ কালি আহি পায় টিটি বিনা পায় চটনি। আমি খাই মেলি পেলাই ৰুম আহিলোঁহি, আৰু ৰুম আহি দেখিলোঁ যে পাঞ্জাবী গ্ৰুপৰ সকলোৱে এনজয় কৰি আছে। আৰু আমাক এটা আশ্ৰমত ৰখা হৈছিলে। তাত আপোনাৰ 5টা গ্ৰুপ ক্ৰমে পাঞ্জাব, হাৰিয়ানা, UP, ৰাজস্থান আৰু আমাৰ অসমক ৰখা হৈছিলে একেলগে 5টা গ্ৰুপ, আৰু খুব ধুনীয়াকৈ এনজয় কৰি আছে। এতিয়া আমি ডিনাৰ কৰিবলৈ যাম। এইফালে আমাৰ ডাইনিং হল, আমাক এতিয়া ভাত দিব। ভাত ৰুটি যি খায়, আমি এতিয়া ডিনাৰ কৰিম। এইটো আমাৰ ডাইনিং হল। এতিয়া ভাত খাই লওঁ। আজিৰ দিনটো এনেকৈ শেষ হ'ল, আৰু কাইলৈৰ পৰা আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব। তো কাইলৈৰ পৰা আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। আৰু মোৰ চেনেল লিভ উইথ অনামিকাক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।